হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই মাইনা, বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ আজি এটা ব্লগ লৈ আহিছোঁ, মানে সৰু ভিডিঅ' বুলি ক'ব পাৰি। আজি আছোঁ আমি গুৱাহাটীৰ পৰা যাওঁ এতিয়া মাৰ্ঘেৰিটা। মই গা ধুবলৈ ওলাইছোঁ, ভাবিলোঁ বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই, আজি তাতে ভিডিঅ' এটা বনাই দিওঁ। মাতটো ভাগি আছে, গা চা বেয়া। মই ঘৰত গৈছিলোঁ, বহুত দিন হ'ল ছুটি লৈ আছিলোঁ, তাৰপিছত তেনেকৈ ভিডিঅ' দিব পৰা হোৱাই নাই। তাকে আজি গাটো ধুই আহোঁ মই এতিয়া। এয়া আমাৰ শনি কি কৰিছা শনি? শনিয়ে মহ খেতত ধূপ জ্বলাইছে, যিহেতু ইমাৰ্জেঞ্চি দৰ্জাখন খোলা আছিলে, সেইটো কাৰণে ভিতৰত মহ সোমালে। মহ সোমোৱাৰ কাৰণে পেচেঞ্জাৰ যাতে অসুবিধা নাপায়, ৰাতি মহে নহ'লে কামুৰিব, সেইটো কাৰণে ধুনীয়াকৈ ধূপকেইডাল জ্বলাই মহকেইডাল মহ কিজনী উলিয়াই দিব। তাৰপিছত আমাৰ গাড়ীত বৰ্তমান আছে পাপু দা আছে, তাৰপিছত আমাৰ লগত আছে ভাস্কৰ দা, খোৰাং চাৰিআলি ভাস্কৰ দা আছে, পাপু দা আছে, আৰু আমাৰ শনি আছে। এতিয়া মই গাটো ধুই আহোঁ, তাৰপিছত বেলেগ তাৰ বেগত কি হ'ব বাকীখিনি কৈ আছোঁ। ত' গাইজ, মই গাটো ধুই আহি গ'লোঁ। এতিয়া এইখন মোৰ ৰাণীজনী, বহুত দিন হ'ল আপোনালোকক দেখুওৱা নাই। এয়া ধুনীয়াকৈ টিং ভৰাই থৈছে, গাড়ী ধোৱা টিংখিনি আমাৰ ইয়াত ভৰাই থোৱা আছে, স্পিয়াৰ টায়াৰ ইয়াত ভৰাই থোৱা আছে। আৰু আজি গাড়ীবিলাক বহুত কম, এখন গাড়ী আইচলেণ্ড, তাৰপিছত আছে এখন লক্ষ্মী। আৰু যিহেতু গাড়ীবিলাক ৰিজাৰ্ভ গৈছে, সেইটো কাৰণে গাড়ীবিলাক বহুত কম। গুৱাহাটী ৰিজাৰ্ভ গৈছিলে, আৰু কাইলৈ মানে আহি পাবহি। আৰু আইজুদি দিনা গোটেই খালী আইজুদি, সেইখন মধুমিতা আছে। মানে আমাৰ সেইটো চাইডে যোৱা গাড়ী বহুত কম আছে, প্ৰায় 3-4খন মানে গাড়ী আছে, বাকী গাড়ীবিলাক নাই, চব এইটো চাইডে আছে। মই পাপু দাক চিনাকি কৰাই দিম আপোনালোকৰ লগত। পাপু দা হাই কৈ দিয়া, হাই। পাপু দা চিৰামত আছিলে আগতে, চিৰামৰ পৰা এতিয়া আমাৰ গাড়ীলৈ ট্ৰান্সফাৰ হৈছে, হয় নাই? কথা পাতি আছে পাপু দা, অলপ ব্যস্ত আছে। আৰু আমাৰ ভাস্কৰ দা খানাপাৰা গৈছে কিবা এটা কামত। ভাস্কৰ দা আহি লওক, ভাস্কৰ দাকো আপোনালোকক দেখাম। শনিকটো দেখিছে, সদায় দেখিয়ে থাকে শনি চব গৰম কৰি থাকে। ত' ইয়াৰ পৰা এতিয়া গাড়ীখন নি কিনে আগত বে নাম্বাৰত লগাম। বে নাম্বাৰত লগোৱাৰ পিছত পেচেঞ্জাৰবিলাক উঠাম। পেচেঞ্জাৰবিলাক উঠোৱাৰ পিছত আমি লাহেকৈ আইএছবিটিৰ পৰা ওলাই যাম খানাপাৰালৈ। ত' খানাপাৰালৈ ওলাই যাম, দৰ্জাখন বন্ধ আছে। খানাপাৰালৈ ওলাই যাম, খানাপাৰাৰ পৰা ওলাই তাত পিক আপখিনি উঠাই তাৰপৰা ধুনীয়াকৈ আমি ওলাই যাম। আজি যিহেতু বহুত জাম আছে ন, খানাপাৰাত গাড়ী ৰখাব দিয়া নাই বোলে, হয়। এইবিলাক এতিয়া ধুনীয়াকৈ চিটবিলাক ধুনীয়াকৈ চফা কৰা হ'ব, চব দেখিছে নহয়, ধূপ লগাই দিছে ধুনীয়াকৈ। যিহেতু ইয়াত ভিতৰত মহ সোমালে অলপ, আৰু আইএছবিটিত বহুত মহ, ইমান মহ মানে আপোনাৰ থাকিবলৈ জেগা নাই। এতিয়া বাহিৰত যে আছোঁ, বাহিৰত একে থিয়ে ৰৈ থাকিব নোৱাৰি, মানে ইমানে মহ লাগি যায় ভৰিত। আজি মই মানে আপোনালোকক আৰু এটা বস্তু দেখাম। আমাৰ আইএছবিটিতে ইয়াৰ কিনাৰত, আমাৰ মানে আইএছবিটিখনৰ কিনাৰত থকা মানে এইয়া দেখিছেনে, এইটো এটা তেল ডিপু নিচিনা দেখিছেনে বাৰু? এইটো গ্ৰীণ কালাৰ বাছবিলাক, যোনবিলাক গ্ৰীণ কালাৰ বাছ, এই গ্ৰীণ কালাৰ বাছবিলাক দেখিছেনে? সেইখন এখন ওপৰত উঠি আছে টেম্পত, এই গ্ৰীণ কালাৰ বাছবিলাক ইয়াত চাৰ্জ দিয়া হয়। মানে এইবিলাক চাৰ্জ দিয়া পইণ্ট হয়, এইবিলাক ইয়াত চাৰ্জ দিয়া হয়। আমাৰ গুৱাহাটী চিটিত যিমান মানে গ্ৰীণ বাছ আছে, গোটেই বাছবিলাক ইয়াত মানে চাৰ্জ দিয়া হয়। ইয়াত চাৰ্জ দিয়াৰ পিছতে মানে চলিব পাৰে। যেনেকৈ আমি তেল ভৰালে চলিব পাৰোঁ, তেওঁলোকে ইয়াত চাৰ্জ দিলেহে চলিব পাৰিব। মই আপোনালোকক আগত গৈ দেখামগৈ, সেই গাড়ীখন চাৰ্জ দি থৈছে চাগে, মই অলপ আপোনালোকক দেখাম, ঠিক আছে? এতিয়া ওচৰলৈ আহিলোঁ, এই গ্ৰীণ কালাৰ বাছখন দেখিছেনে? বাছখনৰ ওচৰলৈ আহিলোঁ, ভাইটি আছে ওচৰত, হাই এটা কৈ দিয়া। এতিয়া আমাৰ দাদাৰ পৰা অলপ কিবা এটা জানিম। দাদা, এই বাছখন চাৰ্জ দিওঁতে কিমান ঘণ্টা লাগে এনেই? 180 কিলোমিটাৰ। এনেই কেইঘণ্টা দিব লাগে? ইমান ভালকৈ গম নাপায় ন? 180 কিলোমিটাৰ যায় বাছখন চাৰ্জ দিয়াৰ পিছত, 180 কিলোমিটাৰ। বাছখন ধুনীয়া ঠাণ্ডা হৈ আছে, এচি চলাই গৈছে, গ্ৰীণ কালাৰ বাছ। আপোনালোকে হয়তো উঠিছে গুৱাহাটী চিটিত অহাৰ পিছত, এইখনেই হৈছে গ্ৰীণ কালাৰ বাছ। মই এতিয়া বৰ্তমান গ্ৰীণ কালাৰ বাছখনৰ ওপৰত উঠি আছোঁ। এয়া দেখিছেনে, এখন গ্ৰীণ কালাৰ বাছ। ইয়াত এখন লগাই দিছে, কিন্তু এখন চাৰ্জ দিয়া নাই, দিবহে চাৰ্জ তেওঁলোকে। চাৰ্জ দিবলৈ হোৱা নাই বৰ্তমান। আৰু এতিয়া গাড়ীবিলাক যিহেতু ৰিজাৰ্ভ হৈছে, সেইটো কাৰণে গাড়ীবিলাক বহুত কম ইয়াত। আনকালে বহুত ইয়াত মানে গাড়ী থাক পাতি থাকে। ঠিক আছে, গাড়ীখন কিবা এটা প্ৰব্লেম দি আছে, ইয়াত মিস্ত্ৰী আছে। বৰ্তমান মানে আইএছবিটিখন আগতকৈ বহুত ডেভেলপ হ'ল, মানে বহুতেই ডেভেলপ হ'ল।
আগতে মানে যিটো কণ্ডিশ্যন আছিলে মানে আইএছবিখন এতিয়া সেইটো নহয় মানে বহুত বেলেগ হ'ল। আগতে এইবিলাকতো গোটেই জাবৰ জোথৰে ভৰি আছিলে, এতিয়া চাওকচোন বাৰু কিমান ধুনীয়া চাফ চিকুণ হ'ল। চবফালে একদম ধুনীয়া চাফ চিকুণতা হ'ল। এখন হোটেল হয়, এখন আমাৰ মাইনাদাৰ হোটেল হয়, এখন মাইনাদাৰ হোটেল। গাইজ বৰ্তমান এতিয়া টাইম হৈ গ'ল 7:40। আমি ওলাম 8:10। সেইটো কাৰণে আমি য'ত গাড়ীখন লগাই থৈছিলোঁ ইয়াৰ পৰা যাম এতিয়া আমি বে নাম্বাৰত লগাবলৈ। মানে আমাৰ এই গাড়ীখন য'ত আছে তাৰ পৰা অলপ ইফালে বে নাম্বাৰত লগাবলৈ গাড়ী ষ্টাৰ্ট দি দিয়া হৈ গ'ল। গাড়ী ধুনীয়াকৈ ভিতৰটো চাফা কৰা হৈ গ'ল। দেখিছে নহয় ইমান ধুনীয়াকৈ চাফা কৰি থৈছে ভাইটিহঁতে। এতিয়া উঠাই কথা চব লাইট দি দিলে ধুনীয়াকৈ। এয়া চক আমাৰ স্লাম্বাৰ 37খন কিমান ধুনীয়া লাগে চক। এয়া ধুনীয়াকৈ হৈ গ'ল, চাফা কৰা হৈ গ'ল। আমাৰ শনিয়ে এতিয়া ধূপ চুপ জ্বলাব, ধুনীয়াকৈ। এয়া গামোচা এখন আজি আনিলোঁ দেখিছেনে, ধুনীয়াকৈ তাত দি দিয়া হৈছে। আমি এতিয়া গাড়ীখন লগামগৈ তাত বে নাম্বাৰত। পিছৰখিনি আমি দেখাই আছোঁ। হয় 25-26 প্ৰথমটোত STC চাইড গাড়ীবিলাক লাগি আছে, প্ৰথম চাইড এইটো চাইড হয় হয় হয়। তো দেখিলে নহয় এতিয়া পেচেঞ্জাৰ ফোন কৰি থকা হৈছে। যিহেতু আমাৰ গাড়ীখন বে নাম্বাৰত লগাই দিয়া হ'ল, এখন পেচেঞ্জাৰ লিষ্ট আহি গ'ল। এতিয়া মানে এজনকৈ ইয়াৰ পৰা এতিয়া ধৰক আপোনাৰ ISBD পিক আপখিনি ISBD আছে, ISBD পিক আপখিনি ইয়াত ফোন মৰা হৈছে। তাৰপিছত আছে আমাৰ গ্ৰীণ ব্লিজ, তাৰপিছত আছে খানাপাৰা, এইখিনি পিক আপ ফোন মাৰিব। তাৰপিছত ফোন মাৰি পিক আপখিনি উঠোৱাৰ পিছত আমি ইয়াৰ পৰা ওলাই যাম। এতিয়া যিখিনি ISBD আছে মানে পিক আপ গোটেইখিনি ফোন মৰা হৈছে এটা এটাকৈ। তো আমি এইখিনি কৰি লওঁ, পেচেঞ্জাৰখিনি উঠাই লওঁ, তাৰপৰা আমি ইয়াৰ পৰা ওলাই যাম। তো গাইছ আমি এতিয়া ISBDৰ পৰা ওলাই গ'লোঁ। আমাৰ লগত আজি গৈছে দাদা হাই কৰি দিওঁ। দাদা কালিও আমাৰ লগতে আহিলে, তো আজিও আমাৰ লগতে গৈছে। আমাৰ পাপুদা গা ধুলা ন তুমি? তিনিবাৰ গা ধুলা? অঁ পাপুদা 3বাৰ গা ধুলে। আমি আজিলৈ ISBDখন বাই বাই দিছোঁ, আকৌ পৰহিলৈ লগ পাম। এয়া জুমুৰাই বিনন্দিনী এদাই হৈ গ'ল। কালিয়ে শেষ ন? কালিয়ে শেষ আছিলে জামটো, কিন্তু শেষ হোৱাই নাই। কালি যিটো জাম লাগিছিলে আজি ইমানটো জাম লগা নাই বাৰু। তো ফাইনেলি মই পালোঁ খানাপাৰা। মোৰ বেমাৰ আছে ঠাকুৰ দা, তাৰপিছত এইফালে আছে আমাৰ ভাস্কৰ চেতিয়া পেটুৱা। এতিয়া আমি গাড়ীখন মানুহ উঠাই আছোঁ। কিবা এটা খাই আহোঁ, আগত গৈ কিবা এটা খাবলৈ গৈ আছোঁ আমি। ঠাকুৰ দা খুৱাব। ঠাকুৰ দা কি খুৱাবাতো? পাক্কাটো খুৱাব। এতিয়া পুৰা দবাম মানে পুৰা ইয়াত মানে খুৱাম কৈছে গাইছ। ব'লা এই গোটেই দোকানখনে কিনি ল'ব মানে, পইচা দিব পাৰিবা নাই? কিমান হ'ব গোটেই দোকানখন? 5,000 নহ'ব? কি কথা কোৱা তুমি? নহ'ব? সুধি চোৱাচোন। ৰবা গোটেই দোকানখন বোলে 5,000 টকা হ'ব নাই সুধিছে। গাইছ 12টা কণী আছিলে, এইকেইটা বহুতকেইটা কণী চুকাইছ পুৰা খাইছে গাইছ। মই অকল এটা খাব পাইছোঁ, এইবিলাক দুটা গোটেই কণীখিনি সিহঁতি খালে ৰাম বুটুৱা। আৰু গোটেই ৰাস্তাটো পাতি যাব সিহঁতি গাইছ। এইটো 1 নম্বৰ পাতুৱা। তো গাইছ আজি ইমানখিনি আছিলে। আকৌ নেক্সট এটা ভিডিঅ' খোৱা পাব সকলোকে লগ পাম। লগ পামেই, খোৱা ভিডিঅ' পাব। কাইলৈ দিম খোৱা ভিডিঅ' দিম নে মাঘেটা দিম। তো আজিলে বাই বাই।